সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম ইতিহাসৰ প্ৰশ্ন উত্তৰৰ দ্বিতীয় খণ্ডলৈ সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো আমি বিনাপানী ইউটিউব চেনেলৰ সহায়েৰে বনোৱা হৈছে, গতিকে সকলোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ বাবে আমি অনুৰোধ জনালোঁ আৰু ওচৰত থকা বেল আইকনটো টিপি দিবলৈ জনোৱা হ'ল, যাতে নতুন ভিডিঅ'বোৰ আহিলে আপোনালোকে সহজে ইউটিউবত বিচাৰি পায়। এতিয়া আমি আৰম্ভ কৰোঁ আহক। প্ৰথম প্ৰশ্ন, শ্ৰী হৰ্ষৰ জীয়েক ৰাজ্যমতী কোন দেশৰ ৰজালৈ বিয়া দিছিল? উত্তৰটো হৈছে নেপালৰ ৰজালৈ বিয়া দিয়া হৈছিল। দ্বিতীয়টো হৈছে পাল বংশৰ অন্ত কিমান চনত পৰে? উত্তৰ হৈছে 1112 চনত। তৃতীয় নম্বৰতে পাল বংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিলে? ব্ৰহ্মপাল। এই কথাটো মনত ৰখা বিৰাট দৰকাৰ, বহুতো পৰীক্ষাত সুধিছে। পাল বংশৰ আৰম্ভণি কিমান চনত হৈছিল? 990 চনত। মালিক উজবেকে কোন চনত কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল? 1257 এওঁ এজন মুছলমান আক্ৰমণকাৰী আছিলে। অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিলে? চুকাফা আছিলে। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো বহুতবাৰ কুৱেশ্যনত সোধা হৈছে, গতিকে আপোনালোকে এইটো বেছিকৈ মনত ৰাখিব। চুকাফা ব্ৰহ্মদেশৰ কোনখন প্ৰদেশৰ পৰা অসমলৈ আহিছিল? মাওলুঙৰ পৰা আহিছিল। মাজতে সকলোকে অনুৰোধ জনাওঁ যে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব। আমি নতুন নতুন ভিডিঅ'বোৰ ইয়াত আপলোড কৰি থাকিম, আপোনালোকে সহজে উপলব্ধ হ'ব ইউটিউব চেনেলত আমাৰ। মুন দুং চুনখাম মানে কি? ইয়াৰ অৰ্থ হৈছে সোণৰ বাগিচাৰে এক ভৰা দেশ। জয়ন্তীয়া ৰজা যশু বৰ্মন কোনজন আহোম ৰজাৰ সমসাময়িক আছিলে? তেওঁ আছিলে নৰিয়া ৰজাৰ সমসাময়িক আছিলে। আহোম ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে মন্ত্ৰীৰ শাসন চলে কিমান চনৰ পৰা কিমান চনলৈ? 1374 চনৰ পৰা 1380 চনলৈ। কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হয়? চুডাংফাক। এই কথাটো মনত ৰখা বিৰাট দৰকাৰ, বামুণী কোঁৱৰৰ প্ৰশ্ন বাৰে বাৰে সোধে। চুডাংফাক কি নামেৰে জনাজাত? বামুণী কোঁৱৰ নামেৰে জনাজাত। অসমৰ কোনজন ৰজাই স্বৰ্গোৱালৈ অসমৰ ৰাজধানী তুলি নিছিলে? এই বামুণী কোঁৱৰে বা চুডাংফাই তুলি লৈ গৈছিলে। দিহিঙীয়া ৰজা বুলি কাক কোৱা হয়? দিহিঙীয়া ৰজা বুলি চুহুংমুং ৰজাক দিহিঙীয়া ৰজা বুলি কোৱা হয়। কোনজন আহোম ৰজাই অসমত প্ৰথম লোকপিয়ল কৰিছিলে? এই চুহুংমুং বা দিহিঙীয়া ৰজাই অসমত পোন প্ৰথমবাৰৰ বাবে লোকপিয়ল কৰিছিলে। লোকপিয়ল মানে জনগণনা। কোনজন আহোম ৰজাক গড়গঞা ৰজা বুলি কোৱা হয়? তেওঁ হৈছে চুককিলেংমুং। এই প্ৰশ্নটো আগৰ ভিডিঅ'টোতো আছে। চুককিলেংমুং। অসমৰ মৰীয়াসকল কি ব্যৱসায়ৰ লগত জড়িত? অসমৰ মৰীয়াসকল তেওঁলোক হৈছে কাঁহৰ বাচন বৰ্তন বনোৱাৰ লগত জড়িত। প্ৰথম আহোম বৰবৰুৱা কোন আছিলে? এওঁ আছিলে মোমাই তামুলী বৰবৰুৱা। এওঁ আছিলে লাচিত বৰফুকনৰ দেউতাক। ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ। আপোনালোকে ভিডিঅ'টি লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ বিনাপানী চেনেলৰ তৰফৰ পৰা।